বান্ধৱীসকল, আজি আমি কৰিবলৈ ওলাইছোঁ ক্লাছ 8ৰ অসমীয়া ছাবজেক্টৰ নিয়ৰ নামৰ পাঠটিৰ কুৱেশ্যন এনচাৰসমূহ। তাৰ আগতে যদি আপোনালোক আমাৰ এই ষ্টাডি ক্লাব চেনেলটোত নতুন আহিছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 2 নম্বৰ উত্তৰ দিয়ে ক। মুকুতামণিটি বুলি কবিয়ে কিহক বুজাইছে? ইয়াৰ উত্তৰটো মোৰ বহীত দিয়া আছে। ক। মুকুতামণিটি বুলিয়ে কবিয়ে কিহক বুজাইছে? ইয়াৰ উত্তৰটো হ'ব মুকুতামণিটি বুলিয়ে কবিয়ে নিয়ৰক বুজাইছে। তেওঁৰ খ নম্বৰ কুৱেশ্যনলৈ নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে? ইয়াৰ উত্তৰটো হ'ব নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু নাচনী মণিৰ লগত তুলনা কৰিছে। গ। নিয়ৰে ইয়াত কি সাজি থোৱাৰ কথা কৈছে? ইয়াৰ উত্তৰটো হ'ব নিয়ৰে ইয়াত নিজম আকাশৰ নিচুকতাটি সাজি থোৱাৰ কথা কৈছে। এতিয়া আমি ঘ নম্বৰ কুৱেশ্যনলৈ ফুলনিত কি ছিগি ৰৈ গ'ল? উত্তৰ ফুলনিত মণি ছিঙি ৰৈ গ'ল। কবিয়ে কি খৰি থকাৰ কথা কৈছে? উত্তৰ কবিয়ে নিশাৰ তৰা এটি খৰি থকাৰ কথা কৈছে। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনলৈ কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। উত্তৰ প্ৰাকৃতিক ৰূপ বৈচিত্ৰ্য মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ। মুকুতা সদৃশ্য নিয়ৰ কপাহবোৰ ঘাঁহ বনৰ ওপৰত কাহেলি পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক। সঠিক পানীৰে ধোৱা এই নিয়ৰ কপাহবোৰ যেন নিশাৰ আকাশৰ পৰা সৰি পৰা তৰাৰ এক অনবদ্য ৰূপ। কবিৰ কল্পনাত নিয়ৰ নিত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিঙি পৰা একোটি মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা একটোপাল চকু পানী। এতিয়াও আমি 4 নম্বৰ কুৱেশ্যনলৈ শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। সঠিক নিৰ্মল স্বচ্ছ ক্ষোভে খোৱনি কৰি তোলা। হেঙুলি হেঙুলৰ নিচিনা ৰঙা। নিজম নীৰৱ নিচুক মনে মনে থাক। 5 নম্বৰ প্ৰসংগ সংহতি দৰ্শাই ব্যাখ্যা কৰা। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি। কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি? উত্তৰ হ'ব ওপৰৰ কবিতাফাঁকি আমাৰ পাঠৰ অন্তৰ্গত প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত নিয়ৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ৰাতিপুৱা ৰ'দৰ পোহৰ পৰি জিলিকি উঠা নিয়ৰৰ টোপালটোক কল্পনা প্ৰৱণ কবিয়ে নিশাৰ আকাশৰ পৰা সৰি পৰা তৰাৰ লগত তুলনা কৰিছে। নিস্তব্ধ আকাশত কোনোবাই যেন হাঁহি হাঁহি নাচিছিল আৰু এই নাচনত ছিঙি পৰা মুকুতামণিটিয়ে যেন নিয়ৰ। এতিয়া আমি 7 নম্বৰ কুৱেশ্যনলৈ উল্লিখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। টোপনি নিদ্ৰা কুমতি বেলি সূৰ্য ৰবি পানী জল নীৰ ফুল পুষ্প নিশা ৰাতি সপোন কল্পনা সামাজিক আকাশ গগন চকু নয়ন। এতিয়া আমি 8 নম্বৰ কুৱেশ্যনলৈ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। চিগা যোৰা পুৱা গধূলি নিজম কোলাহাল খৰগ নৰক দিন ৰাতি হাঁহি কান্দোন। এতিয়া আমি 9 নম্বৰ কুৱেশ্যনলৈ বাক্য ৰচনা কৰা। মুকুতা এইবোৰ দীপালীয়ে এডাল মুকুতাৰ মালা মাকক দিছে। পাহি প্ৰচণ্ড ৰ'দত ফুলৰ পাহিবোৰ লেৰেলি গৈছে। ক্ষোভে ফুলখনিক ৰঙা গোলাপ জোপাই আৰু শোভা বঢ়াইছে। নিচুক নিজম আকাশৰ নিচুক কথাটি তৰাবোৰে যেন হিয়াত সাজি থৈছে। ফুলজুপি ফুলবোৰৰ ওপৰত ফুলজুপি হালি পৰিছে। ফটিক নিজৰাৰ পানীখিনি ফটিকৰ দৰে। এতিয়া আমি 11 নম্বৰ কুৱেশ্যনলৈ দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা। শিক্ষা সম্বন্ধীয় স্কেল পেন পেঞ্চিল বেগ চক ডাষ্টাৰ। খেল সম্বন্ধীয় ক্ৰিকেট ফুটবল ভলীবল লুডু হকী। যান বাহন স্কুটাৰ ৰিক্সা বাছ চাইকেল। পোচাক পাতি ফ্ৰক স্কাৰ্ট পেণ্ট চাৰ্ট গেঞ্জি। আচবাব টেবুল ডেস্ক বেঞ্চ বোৰ্ড সোফা। বাচন বৰ্তন কাপ প্লেট গ্লাছ ডিছ জগ। এতিয়া আমি 12 নম্বৰ কুৱেশ্যনলৈ
এটা শব্দত প্ৰকাশ কৰা। ক যি আনৰ উন্নতি দেখিব নোৱাৰে চকু চৰহা। খ একে মাকৰ সন্তান সহোদৰ। গ ঘৰ বাৰী যাৰ ঘৰ বাৰী নাই অঘৰী। এতিয়া আমি যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে অবিবেচক। যিয়ে আগেয়ে হোৱা নাই অভূতপূৰ্ব। এতিয়া আমি 13 নম্বৰ কুৱেশ্যনলৈ বাক্য ৰচনা কৰা। তৰা নৰা ছিঙি চোৰে পুলিচক দেখি তৰা নৰা ছিঙি দৌৰ দিলে। আকাশত চাং পতা। কঠোৰ পৰিশ্ৰম নকৰাকৈ আকাশত চাং পাতি লাভ নাই। পানীৰ তলৰ কাঁইটৰ পৰা সদায় সাৱধান থাকিব লাগে। কথা চৌকি মানুহে আনৰ সময় নষ্ট কৰে। হিয়াৰ আমঠু। ভূপেন হাজৰিকা অসমীয়া জাতিৰ হিয়াৰ আমঠু। অলিক সপোনৰ দ্বাৰা সময়ৰ অপব্যৱহাৰ হয়। অলিক সপোনৰ দ্বাৰা সময়ৰ অপব্যৱহাৰ হয়। চকু চৰহা মানুহে আনৰ উন্নতি দেখিব নোৱাৰে। এতিয়া আমি 14 নম্বৰ কুৱেশ্যনলৈ তলৰ বাক্যকেইটিৰ খালী ঠাইত অৰ্থৰ লগত সংগতি ৰাখি ভাঙি ছিঙি বহুৱাই পূৰ কৰা। ক মেৰামতি নকৰাৰ বাবে জহি খহি ঘৰটো ভাগি গ'ল। খ ধুমুহাই ঘৰটো ভাঙি পেলালে। গ পুৰণি হোৱাৰ বাবে ৰছীডাল ছিগি থাকিল। ঘ জোৰকৈ টানা আজোৰা কৰাৰ বাবে ৰছীডাল ছিঙি গ'ল। এবছৰ নহওঁতে মথাউৰিটো ভাগি গ'ল। চ বানপানীয়ে মথাউৰিটো ভাঙি পেলালে। আশা কৰোঁ আপোনালোকক মোৰ এই ভিডিঅ'টো ভাল লাগিল। তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাৰ ফলত আপোনালোকে মই দিয়া প্ৰতিটো ভিডিঅ' সকলোতকৈ আগত পাব। ধন্যবাদ।